কথাবিলাক ওলাই আছে তেওঁ কেনেকৈ ৰাজনৈতিক আক্ৰমণ কৰিব পাৰে সেইদিনা 27 তাৰিখে গৈ বিহালীত 3খন একেৰাহে আমি জনসভা কৰি আহিছোঁ য'ত হাজাৰ হাজাৰ ৰাইজ অংশ লৈছে তাত জয় হয়তো নিশ্চিত তাৰোপৰি আৰু আমি যাম হোজাইত এই 4 তাৰিখে হোজাই মানে লামডিং সমষ্টি আৰু বৰহমপুৰ সমষ্টি তাতো আমি কলিয়াবৰ সমষ্টি তাতো আমি কেম্পেইন চলাব যাম তাত তুলিৰাম মহাই নেতৃত্ব দিব তাৰ আগতে আমি যাম তাত গোটেই প্ৰস্তুতিবিলাক চাব যোৱাৰ কাৰণে গতিকে এইবিলাকৰ কাৰণে অসমৰ এছামে কেতিয়াও নিবিচাৰে যে কাৰ্বি আংলঙৰ মানুহে যে কাৰ্বি আংলঙৰ বাহিৰত এইবিলাক নেতৃত্ব দি ফুৰা কেতিয়াও সহ্য নহয় যাৰ কাৰণে তেওঁলোকে এই বিভিন্ন হোৱা নোহোৱা মনে সজা কথাবিলাক তেওঁলোকে আহি অপপ্ৰচাৰ চলায় যাতে তেওঁৰ ৰাজনৈতিক ভাৱমূৰ্তি বিনষ্ট কৰিব তাৰ প্ৰতি একেৰাহে অহৰহ প্ৰচেষ্টা চলাই আছে গতিকে এইটো একমাত্ৰ কাৰণ বুলি আমি ভাবোঁ তেওঁ সফল হোৱা নাই ইয়াত APSLCৰ বাৰম্বাৰ প্ৰচেষ্টা চলাই আছে তেওঁ ভাৱ কিন্তু যিমানেই তুলিৰাম ৰংহাং বা বিজেপিৰ ওপৰত অপপ্ৰচাৰ নচলাওক সিমানেই কিন্তু ৰাইজ বেছিকৈ আকৰ্ষিত হৈছে বা আহি আছে একেৰাহে যোৱাকালি আজিও এই ৰংখাং সমষ্টিত আৰু অহাকালি চিংচন প্ৰত্যেক সমষ্টিতে এই কেম্পেইন চলি আছে জোৰদাৰেৰে আমাৰ মাজত জইন কৰা গতিকে এই কথাবিলাক সহ্য হোৱা নাই বিশেষকৈ আপোনালোকে জানে যে জে.আই. কাথাৰৰ নেতৃত্বত সফল নহ'ল যিহেতু আৰু কংগ্ৰেছতো সফল নহ'ল তুলিৰাম ৰংহাং ভাৱ মূৰ্তিবিলাক বিনষ্ট গতিকে এই বিভিন্ন ষড়যন্ত্ৰবিলাক ৰচি যাতে তেওঁ অষ্টমেধ যজ্ঞ বুলি আমি ক'ব পাৰোঁ যাতে ৰোধ কৰিব পাৰোঁ এইবিলাকহে প্ৰচেষ্টা কৰি থকা হৈছে গতিকে আৰু বেছি নকওঁ আৰু বাদ বাকী ফেক এই ইডিও সেই একে তাৰে অংশ সেইটো হোৱা নোহোৱা বাকী বন্ধুবিলাক আছে তেওঁলোকে ক'ব মোৰ ফালৰ পৰা যিটো ৰাজনৈতিক ইছ্যু বা বিগত সময়ছোৱা যিবিলাক কথাবিলাক ওলাইছে তাৰ ওপৰত কৈছোঁ বাদ বাকী এতিয়া কংগ্ৰেছবিলাকে কি ক'ত কি এই বন ধ্বংস যজ্ঞত য'ত কেনেকৈ জড়িত হৈ আছে APSLC তাত ফেক এণ্ড ফিগাৰ লাইচান ইংলেং আৰু বিদাসন চেলাৰ বেসকলে দিব ইমানেই গোটেই প্ৰতিচ্ছবি এইটো সহ্য হোৱা নাই মই নিজে তাৰ আছোঁ কিছুমানে কিয় ইমান দিন তাৰ আছে গতিকে 16-17 হাজাৰ যিটো কাৰ্বি গোট একপক্ষীয় বিজেপিৰ পক্ষত থকা কাৰণে দিগন্ত ঘাটলৈ জয়ী হ'বলৈ সক্ষম হৈছে তাৰ পিছত আৰু আমি দেখিবলৈ অসমৰ পঞ্চায়ত নিৰ্বাচন এই পঞ্চায়ত নিৰ্বাচনবিলাক তুলিৰাম ৰংহাং কিয় ষ্টাৰ কেম্পেইনাৰ মানুহে কৈছে মানুহ দুনো নাই নেকি গতিকে সেই ঠাইত আজি শান্তি কোনদিনা তেওঁ অহাৰ পিছতে ইয়াত কোনো এটা বন্ধ নাই ধাৰণা নাই গতিকে সেইবিলাক সহ্য হোৱা নাই মই যিটো কৈ আছোঁ অতি উগ্ৰ জাতীয়বাদী ব্যক্তিসকল তেওঁলোকৰ সদায় পিছফালৰ পৰা কেনেকৈ শান্তিবিলাক বিনষ্ট কৰিব পাৰে এইটোৱে তেওঁলোকৰ একমাত্ৰ তাৰোপৰি আজি তুলিৰাম ৰঙৰ সবল নেতা পাই আছে মই নকওঁ এইটো গতিকে মই বিশেষকৈ ষ্টেট যিবিলাক ইলেক্ট্ৰনিক্স মিডিয়া বা প্ৰিণ্ট মিডিয়া তাৰ আপোনালোকেতো দি আছে আপোনালোকৰ যি কেপাচিটি তেওঁলোকে আহি ইয়াত চাই যাওক ক'ত কি হৈছে আজি ডিফুৰ নিচিনা ঠাইত তাৰ মাজত 3000তকৈ বেছি বহিব পৰা অডিটৰিয়াম ক'ত আছে অসমত আজিলৈকে বা নৰ্থ ইষ্টত ক'ত আছে ইমান আটক ধুনীয়া ষ্টেডিয়াম এই বিষয়ে আপোনালোকে প্ৰচাৰ চলাওক আহক ইয়াতে মিটিং কৰক আমি সহযোগ কৰিম কাৰ্বি আংলং ৰাইজে তাৰোপৰি ৰাস্তা পদূলি আজি বৰপুং আৰু চকেলাটো বৰপুং ইমান ডাঙৰ ৰাস্তা বনাই আছে খেৰণিটো জিৰিকিন্দিলৈ কিমান আহল বহল ৰাস্তা বনাই আছে বৈঠালাংচুতো আপোনাৰ একদম উমবাংলৈকে যি ৰাস্তা বনাই আছে চিন্থং সমষ্টিত এতিয়া আহি আছে গোটেই ৰাস্তা পদূলি এটাৰ পিছত লানি নিচিঙা মানে ডেভেলপমেণ্টৰ খুঁত ইয়াত বৈ আছে গতিকে এই বিষয়বস্তুবিলাকৰ ওপৰত আপোনালোকে বিভিন্ন ষ্টেট মাধ্যমৰ মিডিয়াসকলক আহ্বান জনাইছোঁ আপোনালোকৰ থ্ৰু দি তেওঁলোকক আহ্বান জনাওক আমি ইয়াত সকলো সহযোগ কৰিম তাৰোপৰি আমি দেখিবলৈ পাইছোঁ যে তুলিৰাম যিহেতু তেখেতৰ ওপৰতে এটেকবিলাক আহিছে মই তেওঁৰ ওপৰতে বেছিকৈ ক'ম তেওঁ অসমৰ মাননীয় মুখ্যমন্ত্ৰী তুলিৰাম ৰংহাঙৰ লগত ঘনিষ্ঠতা সম্পৰ্ক বজাই ৰখাটো এছামে সহ্য হোৱা নাই এইটো মই অতিৰঞ্জিত কৰা নহয় আপোনালোকে দেখিবলৈ পাইছে যে
লগত এই মুখ্যমন্ত্ৰী কিয় এই জনজাতীয় নেতা কিয় লৈ পৰে ইমান তেওঁ এটিএম বোলে তুলিৰাম ৰহা বোলে এটিএম এই জাপান কোৰিয়াত লৈ গ'লেও লৈ যায় এই দিল্লী য'ত গ'লেও লৈ যায় বিদেশতো লৈ যায় তেওঁ কোন হয় তেওঁ ব্যক্তিগত সচিব নেকি ইমানৰ মাজতে তেওঁলোকৰ বন্ধুত্ববিলাক ফাট মেলা নাই গতিকে কেনেকৈ তেওঁ মানে এই প্ৰতিচ্ছবিটো তুলিৰাম ৰহা প্ৰতিচ্ছবি কেনেকৈ বিনষ্ট কৰিব এইটোৱে তেওঁলোকৰ প্ৰচেষ্টাবিলাক চলাই আহিছে এই তুলিৰাম ৰহা আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই তেওঁলোকৰ যিটো ভাতৃত্ববোধ তেওঁলোকৰ মাজত যিটো বুজাবুজি বিশেষকৈ ইয়াৰ ৰিলেশ্যনশ্বিপ ইয়াত আহি সৌদিনো ইয়াত 2 ৰাতি ইয়াত থাকি গৈছে এইটো সহ্য হোৱা নাই কিয় বাৰম্বাৰ বোলে তাত যায় মুখ্যমন্ত্ৰী ইয়াত বোলে কিয় ফ্লাইঅভাৰ দিয়া হৈছে কিছুমানে সহ্য হোৱা নাই ইয়াত যে ডিপুট নিচিনা ঠাইত ফ্লাইঅভাৰ দিয়া গতিকে এই গোটেইবিলাক যে CM মহোদয়ৰ নেতৃত্বত যে এইবিলাক হৈ আছে এইটো সহ্য হোৱা নাই মই কাৰ্বি আংলঙৰ কথা কৈ আছোঁ ইয়াৰ উপৰি আৰু এটা তুলিৰাম ৰহাৰ ওপৰত আক্ৰোশ বেছি এইটো হৈছে যে বিগত বিহালী উপনিৰ্বাচনত তাত তুলিৰাম ৰহাৰ নেতৃত্বত মই আছে বাকী MLA সকল আছে সকলোৱে আছে তাত গৈ আমাৰ প্ৰেচিডেণ্ট আছে তাত গৈ আমি 18 দিন তেওঁ আছে CM ডাঙৰীয়া 15 দিন আমি 19 দিন আছোঁ একে লেঠাৰীয়া তাত কেম্পেইন বৃহত্তৰ কাৰ্বি সময় তাত 16,000 to 20,000 কাৰ্বি ভোটাৰ আছে তেওঁলোকে একত্ৰিত কৰি বিজেপিৰ পক্ষত ভোট দিয়াই জয়যুক্ত কৰোৱাটো কোনো পধ্যেই কংগ্ৰেছৰ পৰা আৰম্ভ কৰি এই এছাম অতি উগ্ৰ জাতীয়তাবাদী ব্যক্তি হ'লে বিচৰা নাছিল গৌৰৱ গগৈৰ নেতৃত্বত কিমান দিনৰ পৰা বহাৰ পাতি আছিল তাত কিছুমানে ভাবিছে যে যোৱাকালি চকীহলা আমাৰ ওপেন মিটিঙতে তেখেতে ডিক্লেয়াৰ কৰা হৈছে অলৰেডি ডিক্লেয়াৰ কৰা হৈছে যোনে কয়লা চুৰি 2 নম্বৰী তাৰপিছত বালু হওক গিটি হওক পাথৰ হওক তাৰপিছত আপোনাৰ কাঠ চুৰি যোৱাকালি অলৰেডি ডিক্লেয়াৰ কৰা হৈছে ওপেন মিটিঙত ডিক্লেয়াৰ কৰা হৈছে যোনে 2 নম্বৰী ধান্দা ইলিগেলি কয়লা চুৰ কৰা বা ইলিগেলি মানে ফৰেষ্ট প্ৰডাক্ট যিমান যি আছে কামবিলাক আছে সিহঁতক যোৱাকালি ওপেনলি CM ডাঙৰীয়াই ক'লে যে যোৱাকালিৰ পৰা তেখেতে এইটো ডিক্লেয়াৰ কৰি দিলে যে যোনে চুৰি কৰিব 2 নম্বৰী কৰিব কাকো বোলে এই বাটটো দিয়ে তো আমি ভাৰতীয় জনতা পাৰ্টিৰ তৰফৰ পৰা তেখেতে যোৱাকালি যে ওপেন